নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি পুৱা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ খবৰটো হৈছে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা, ক'লে এই বৰ্ষটোৱে দেশবাসীৰ মনত নতুন শক্তি আৰু নৱচেতনাৰ সঞ্চাৰ কৰক। আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। মোদীয়ে আশা প্ৰকাশ কৰে যে এই বৰ্ষটোৱে দেশবাসীৰ মনত নতুন শক্তি আৰু নৱচেতনাৰ সঞ্চাৰ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ক্ৰমাগতভাৱে অষ্টমবাৰলৈ লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰাজঘাটস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থলত উপস্থিত হৈ বাপুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে কয়, আপোনালোক সকলোলৈ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বহুত শুভকামনা। স্বাধীনতাৰ অমৃত মহোৎসৱে এই বৰ্ষটোত দেশবাসীলৈ নতুন শক্তি আৰু নৱচেতনাৰ সঞ্চাৰ কৰক। জয় হিন্দ। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিগত ৭৫ বছৰত দেশৰ বিকাশৰ যাত্ৰাত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাৰ কথা উল্লেখ কৰি শনিবাৰে কয়, মোৰ অনুভৱ যে স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া সেনানীসকলৰ সপোনক সাকাৰ কৰাৰ দিশত আৰু আগুৱাব লাগিব। গৃহমন্ত্ৰী অমিত শ্বাহেও দেশবাসীক শুভকামনা জনাইছে। তেওঁ কয়, মোদীজীৰ নেতৃত্বত এফালে দেশে বিকাশ নতুন শিখৰ চুইছে, আনহাতে গৰীব আৰু বঞ্চিত শ্ৰেণীৰ মুখ্যধাৰাৰ সৈতে জড়িত হৈ গৌৰৱ অনুভৱ কৰিছে। আহক আজি যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে, আমি নতুন ভাৰতৰ সমৃদ্ধি আৰু মোদীজীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰ্ণ কৰাত অংশীদাৰ হওঁ। দ্বিতীয় খবৰটো হৈছে বিক্ৰী হ'ল পলাতক বিজয় মালিয়াৰ কিংফিচাৰ হাউচ। পানীৰ দৰত ৫২ কোটি টকাত বিক্ৰী। বিজয় মালিয়াৰ প্ৰাসাদোপম কিংফিচাৰ হাউচ অৱশেষত বিক্ৰী হ'ল। হায়দৰাবাদৰ চেটাৰ্ণ ৰিয়েল ষ্ট'ৰ নামৰ প্ৰতিষ্ঠান এটাই ক্ৰয় কৰে মুম্বাইৰ অভিজাত এলেকা ভিলে পাৰ্লেত থকা কিংফিচাৰ হাউচ। ৫২ কোটি ২৫ লাখ টকাত বিক্ৰী কৰা হয় বিজয় মালিয়াৰ সপোনৰ ঘৰটো। ডেপ্ট ৰিকভাৰী ট্ৰিবিউনেলে ইয়াৰ পূৰ্বে ৮ বাৰ এই ঘৰটো বিক্ৰীৰ চেষ্টা কৰি বিফল হৈছিল। অৱশেষত নৱমবাৰত কিংফিচাৰ হাউচ বিক্ৰী হৈ গ'ল। এসময়ত ভাৰতৰ আকাশত উৰি ফুৰা বিজয় মালিয়াৰ কিংফিচাৰ এয়াৰলাইন্সৰ মুখ্য কাৰ্যালয় আছিল কিংফিচাৰ হাউচ। মুম্বাই বিমানবন্দৰৰ টাৰ্মিনেলৰ সমীপতে ২৪০১ বৰ্গমিটাৰ এলেকাত থকা কিংফিচাৰ হাউচটো যোৱা ৩১ জুলাইত বিক্ৰী হয়। প্ৰথমে ১৩৫ কোটি টকা দাম নিৰ্ধাৰণ কৰা অট্টালিকাটো মাত্ৰ ৫২ কোটি টকাত বিক্ৰী হয়। হিন্দুস্তান টাইমছত প্ৰকাশিত বাতৰি এটাৰ মতে, ৰিয়েল ইষ্টেট ৰিচাৰ্চ ফাৰ্ম লিয়াইচেছ ফুৰাছে কয় যে এই মাটিখিনিত ভৱিষ্যত নিৰ্মাণ কাৰ্য কৰাত অসুবিধা থকাৰ বাবে ঘৰটোৰ দাম কমাবলগীয়া হয়। কাৰণ বিমানবন্দৰৰ কাষতে হোৱা কাৰণে মাটিৰ টুকুৰাত ওখ বিল্ডিং নিৰ্মাণ কৰাৰ অনুমতি পোৱা নাযাব আৰু লগতে ঠাইখিনিৰ বজাৰৰ অৱস্থাও ভাল নহয়। কিংফিচাৰ এয়াৰলাইন্স ২০০৫ চনত আৰম্ভ হৈ ২০১২ চনত ঋণৰ বোজা বব নোৱাৰি বন্ধ কৰি দিবলগীয়া হয়। এয়াৰলাইন্সটোৰ বিৰুদ্ধে বিত্তীয় খেলিমেলি তদন্তও কৰি থকা হৈছে। বিভিন্ন বেংকৰ পৰা ৯,০০০ টকাৰ ঋণ লৈ পৰিশোধ নকৰি ২০১৬ চনৰ মাৰ্চত বিজয় মালিয়া লণ্ডনলৈ পলায়। তাতে এতিয়া জামিনত মুকলি হৈ বাস কৰি আছে পলাতক মালিয়া। ভাৰতে মালিয়াৰ প্ৰত্যৰ্পণৰ বাবে চেষ্টা কৰি আছে যদিও এতিয়ালৈ হৈ উঠা নাই। তৃতীয় খবৰটো হৈছে হাইটিত তেজপাতৰ দৰে খহিল ঘৰ অট্টালিকাৰ ৭.২ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প। এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় হাইটিক। শনিবাৰে ৰাতিপুৱা হঠাতে দেশৰ পশ্চিম অংশত তীব্ৰ কম্পন হয়। কেইমিনিটমানৰ ভিতৰতে একাধিক এলেকা ধ্বংসস্তূপত পৰিণত হয়। দেশখনত ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৭.২। এতিয়ালৈকে মৃতকৰ নিৰ্দিষ্ট পৰিসংখ্যা পোৱা হোৱা নাই যদিও ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। দেশখনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুহূৰ্ততে একাধিক এলেকা ধ্বংস হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কম্পনৰ উৎস ৰাজধানী পোৰ্টো প্ৰিন্সৰ পৰা ১৫০ কিলোমিটাৰ পশ্চিমে ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত বুলি উল্লেখ কৰিছে। উল্লেখ্য, হাইটিয়ে এতিয়াও ২০১০ চনৰ ভূমিকম্পৰ ভয়াৱহতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব পৰা নাই। সেই সময়ত ৰিখটাৰ স্কেলত কম্পনৰ তীব্ৰতা আছিল ৭।
এই সময়ত হাইটিত কমেও 2.5 লাখ লোকৰ মৃত্যু হৈছিল। দেশৰ অৰ্থনীতি ধ্বংস হৈ পৰিছিল। ভাৰতে সেইবাৰ হাইটিক $5 নিযুত সহায় কৰিছিল। উত্তৰ আটলাণ্টিকৰ চাৰিওফালে অৱস্থিত হাইটি ভূমিকম্প প্ৰবণ বুলি জনা যায়। দেশখন আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ ভিতৰত এখন। ৰাষ্ট্ৰসংঘকে ধৰি বহুতো দেশে বিভিন্ন সময়ত বৃহৎ অনুদান প্ৰদান কৰি আহিছে।